वेलकाम बैक टू माय यूट्यूब चैनल सुखिया पोৱালি স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল কৰ্মৰ ব্যস্ততাৰ মাজত আপোনালোকৰ ভিডিঅ' বনাবলৈ কোনো সময় উলিয়াব পৰা নাছিলোঁ। আপোনালোকৰ বাবে আজি অকণমান সময় উলিয়াই কোম্পানী নিজৰে এখন সৰু ষ্ট'ৰ যাৰ নাম পেৰাগন ষ্ট'ৰ ইণ্ডিয়া মষ্ট টুৰিষ্ট ব্ৰেণ্ড হিচাপে জনা যায়। আৰু ইণ্ডিয়া মষ্ট টুৰিষ্ট ব্ৰেণ্ড ক'ত কেনেকৈ কি আছে সকলোবোৰ আপোনালোকক এটা এটাকৈ ক'বলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ লগত আছে বন্ধু অচ্যুত দেউৰী। অচ্যুত দেউৰী কোৱা তুমি কেনেকুৱা লাগিছে আজি বাহিৰত? ভালে লাগিছে। বহুত দিনৰ মূৰত আমি একেলগে কাম কৰি থকা জেগা এটালৈ গৈছে, তাকে ভালে লাগিছে। ব'লক তেনেহ'লে ডাইৰেক্ট পেৰাগন ষ্ট'ৰত লগ পাই আছোঁ। অ'কে বন্ধুসকল পেৰাগন কোম্পানী 1975ত সমাজমণি নামৰ এজন মালিকে কেৰেলাৰ ৰাজ্যৰ কটেম ডিষ্ট্ৰিক্টৰ কুমাৰনেলু নামৰ এখন সৰু এই কোম্পানীটো বনাইছিল। 1982 চনত এই কোম্পানীটোৱে পপুলাৰিটি পাইছিল আৰু লগতে 2016 চনত ইণ্ডিয়া নাম্বাৰ 1 মষ্ট টুৰিষ্ট ব্ৰেণ্ড হিচাপে স্বীকৃতি লাভ কৰিছিল। বন্ধুসকল ফাইনেলি আহি মই কটেমত পাই গ'লোঁ। এইটো হৈছে আমাৰ কোম্পানী নিজৰ এটি সৰু ষ্ট'ৰ। এই চপলযোৰ পৰাই এই কোম্পানীটোৱে কাম আৰম্ভ কৰিছিল, যি নেকি আজি 47টা বছৰ অতিক্ৰম পাৰ কৰিলে। এই কোম্পানীটো ভাৰতবৰ্ষৰ 4টা জেগাত অৱস্থিত। নাম্বাৰ 1 কেৰেলা কটেম, নাম্বাৰ 2 কৰ্ণাটকা বেংগলোৰ, নাম্বাৰ 3 তেলেংগানা হায়দৰাবাদ, নাম্বাৰ 4 তামিলনাডু শ্বিলং। এই কোম্পানীটো 4টা ব্ৰাঞ্চ লগ খুৱাই 1000 ষ্টাফ আৰু 10,000 এমপ্লয় আছে, তাৰে ভিতৰত এজন মই। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বিশেষকৈ মই কৰ্মব্যস্ততাৰ মাজত থাকোঁ, যেতিয়া আপোনালোকৰ বাবে সময় পাওঁ নতুন এটা ভিডিঅ'ৰে নতুন ভিডিঅ'ৰে লগ পোৱা আশাৰে আজিলৈ বাই।